हेलो फ्रेंड्स आज এই ভিডিওটোত চাম আমি আঙুঠি আৰু খাৰু সাইজ নিজেইনো কেনেকৈ উলিয়াব পাৰি মই আপোনালোকৰ সৈতে বিকি কৰ্মকাৰ সাবিত্ৰী জুৱেলাৰ্ছৰ পৰা কেতিয়াবা আপুনি মন কৰিছেনে অনলাইন শ্বপিং কৰিবলৈ গলে আঙুঠি আৰু খাৰুৰ সাইজৰ কাৰণে বহুত এটা সমস্যাৰ সন্মুখীন হ'ব লগিয়া হয় তেতিয়াহলে আহক আমি এই ভিডিওৰ দ্বাৰা জানিম যে নিজে ঘৰতে নিজৰ আঙুঠি আৰু খাৰুৰ সাইজনো কেনেকৈ উলিয়াব পাৰি ভিডিওটো শেষলৈ চালে আপুনি ঘৰতে বহি আপোনাৰ আঙুঠি আৰু খাৰুৰ সাইজ নিজে উলিয়াব পাৰিব আপোনালোকক মই এই ভিডিওটোত দুটা পদ্ধতি দেখুৱাম যিটোৰ দ্বাৰা আপুনি আপোনাৰ আঙুঠি আৰু খাৰুৰ সাইজ উলিয়াব পাৰে আপোনাৰ ফাৰ্স্ট পদ্ধতি হ'ব ইয়াৰ পৰিধি আপোনাৰ সেকেন্ডটো হৈছে ব্যাস এতিয়া আহক আমি প্ৰথমটো চাওঁ পৰিধিনো কেনেকৈ উলিয়াম প্ৰথমতে আপুনি এখন বগা কাগজ লওক এটা কলম আৰু এটা স্কেল লগত এটা কেচি লওক এতিয়া কাগজখনক ধুনিয়াকৈ কেচিৰে দীঘলভাৱে কাটি লওক কাটি লৈ আঙুলিত মেৰুৱাই লওক মেৰুৱাই কলমেৰে এটা মাৰ্ক কৰক এতিয়া মাৰ্কটো যিমানখিনি আছে এটো স্কেলত কিমান মিলিমিটাৰ হৈছে ইয়াৰ পৰিধি হেতু চাওক জুৱেলাৰ্ছবোৰত আপোনাৰ এনেকুৱা এখন চাৰ্ট থাকে যেটোত আপোনাৰ কিমান মিলিমিটাৰ পৰিধিত কিমান ৰিং সাইজ হয় এটো লিখা থাকে হেহে আপোনাক জুনে খুদিছে তেখেতক আপুনি পৰিধিটো কিমান আপোনাৰ আঙুলিৰ হেখিনি কলে আপোনাৰ ৰিং সাইজটো তেখেতে অটোমেটিক গম পাব এই পদ্ধতিটো এপ্লাই কৰোতে সদায় এটাই মনত ৰাখিব যে আপুনি কাগজৰ ব্যৱহাৰ কৰিব লাগিব সুতাৰ ব্যৱহাৰ কৰিলে আপোনাৰ একচুৱেল আপোনাৰ আঙুঠিৰ জুখটো পোৱা নাযায় সেকেন্ড স্টেপটো বা সেকেন্ড পদ্ধতিটো হৈ আছে হেতু আপোনাৰ বিয়া খুলিয়াব লাগে আঙুঠি প্ৰথমতে আপুনি এটা কাম কৰক আপোনাৰ যিকোনো এটা প্লাষ্টিকৰ ৰিং বা আপোনাৰ বেলেগৰ কাৰবাৰ ঘৰত থকা ৰিং এটা উলিয়াই আপোনাৰ আঙুলিৰ হিচাপত ৰিংটো লওক ৰিংটোৰ আপোনাৰ মাজৰখিনি যেটো আমি আপোনাক বিয়াখ বুলি কওঁ মানে ভিতৰৰ পোৰশনটো আপোনাৰ ইমুৰৰ পৰা খিমুৰত কিমান মিলিমিটাৰ আছে ধৰক কিমান মিলিমিটাৰ আছে ভিতৰত সেইখিনি আপুনি এটা স্কেলত ধুনিয়াকৈ মিলিমিটাৰ হিচাপে আপুনি জুখটো লওক ইয়াক আপোনাক বিয়াখ বুলি কয় মাজৰ ভাগটো তো আপুনি মাজৰ ভাগটো বিয়াখটো লৈ পেলাই তো আপোনাক জুনে খুদিছে তেখেতক আপুনি বিয়াখটোৰ কিমান মিলিমিটাৰ আছে সেইখিনি ক'লে তেখেতে অটোমেটিক আপোনাৰ ৰিং সাইজটো উলিয়াই ল'ব পাৰিব যিকোনো জুৱেলাৰ্ছৰ মানুহে আপোনাৰ অটোমেটিক আপোনাৰ উলিয়াই ল'ব পাৰিব তো তদুপৰি আপুনি খাৰুৰ সাইজ উলিয়াব হলেও সেম প্ৰসেস কৰিব লাগিব মানে আপোনাৰ তাত অলৰেডি ঘৰত এটা এনেকা প্লাষ্টিকৰ খাৰু বা ধৰক ৰেডিমেড যিকোনো এটা খাৰু হ'ব লাগিব যেটো আপোনাৰ হাতত অলৰেডি হৈ আছে আপোনাৰ তাত থকা প্লাষ্টিকৰ খাৰু পাতৰো সেই একে ধৰণে মাজৰ অংশটো বিয়াখটো কিমান সেন্টিমিটাৰ বা মিলিমিটাৰ হয় হেতু আপুনি উলিয়াই ললেই আপুনি কোনোবা খুদিলে বিয়াখটো কিমান মিলিমিটাৰ হেতু কলে আপোনাৰ খাৰুৰ সাইজটো অটোমেটিক তেখেতে উলিয়াব পাৰিব আপোনাৰ বেংগলৰ কেনেকৈ সাইজ ওলাই হেতু আপোনাৰ চাৰ্টটো ওপৰৰ স্ক্ৰিনত দিয়া হৈ আছে তো আপুনি নিশ্চয় বুজি পালে যে আঙুঠি আৰু খাৰুৰ সাইজ কেনেকৈ উলিওৱা হয় যদি মোক আপুনি খুদে যে মই প্ৰথমটো নে সেকেন্ডটো আপোনাৰ প্ৰিফাৰ কৰো সাইজ উলিয়াবলৈ মই কম সদায় যে সেকেন্ড পদ্ধতিটো যেটো আছিল বিয়াখ হেতু আপোনাৰ বেছি সুবিধাজনক হয় আপোনাৰ পৰিধিটোৰ পৰা তো আপোনালোকে আমাক ফেসবুকত ফলো কৰিব পাৰে হোৱাটছআপত আপুনি সে হাই বুলি মেসেজ কৰিব পাৰে আৰু ইউটিউবত আপোনাৰ এজে গোল্ড চেনেলটো সাবস্ক্ৰাইব কৰিব একদম নাপাহৰিব সদায় আপোনালোকৰ লৈ এনেকুৱা নলেজফুল ভিডিও যেটো আপোনালোকৰ চাই হেল্প হওক বা আপোনাৰ সকলো ধৰণৰ সোণৰ গহনাৰ ফটো ভিডিওস আপুনি এইটো চেনেলত সদায় আপুনি নতুন নতুন আপডেট পাই থাকিব তো সেই কাৰণে দেৰি নকৰি সোনকালে আপুনি সাবস্ক্ৰাইব কৰক এজে গোল্ড চেনেলটো আপোনাৰ বহুমূলীয়া সময়খিনি দিয়াৰ বাবে ধন্যবাদ